বিজেপি দলে ৰাজবংশীসকলক ঠকালে 6 মাহৰ ভিতৰত এছটি দিম বুলি ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি এছটি নিদিলে অকল কৰ্মপুৰ ডাঙৰীয়াতো এছটি দিয়াৰ ক্ষেত্ৰত সবসময় ৰাজবংশীসকলৰ বিৰোধী কৰা ব্যক্তিজনে হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজবংশীসকলৰ পৰা ভোট নাপায় ইউপিপিএল গভৰ্ণমেণ্টৰ ইউপিপিএলে কেতিয়া ৰাজবংশীসকলৰ পৰা ভোট নাপায় এইটো খাটাং हेलो गाइस गोजांनायाथ' एसे गोजांहांबायानो हेलो एवरीवन वान सेकेन्ड वेलकाम बेक टू दा चेनेल दिनैनि गोदान भिडिअ नोंथां बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनि अननायाव नोंथां बयबो मोजां दं स' दिनैहाय मोनसे इम्पर्टेन्ट आपडेट्स आं नोंथांमोननि सिगाङाव लाबोनो नागिरदों जे दिनै राजबंशी बिथांमोना आरो राजबंशीनि दैदेनगिरि माखासेफ्रा प्रमोद बर'खौ जोबोद दुखु मोनहाबनानै दं थगायनाय बादि जादों आरो बिथांनि सायाव गोबां बिथांमोना खोथा बुंदों बेखौ आङो नोंथांमोननो फोरमायनो थांगासिनो लोगोसे हेमन्त बिश्व शर्माखौबो बिथांमोना थांखिनानै बुंहरदों बिथाङा जाबादि हारिनि गेजेराव गावस्रा होनो नाजानाय बिनि सायावहाय डिटेल्स खोथाखौ बिथांमोना बुंदों हेमन्त बिश्व शर्माया आसामनि सीएमआ हारिजों हारि गावस्रा होनानै दावहा नांनो लायो होननानै आरो लोगोसे उरुप कुमार दे जाय हेल्थ डिपार्टमेन्टनि इएम बिथाङाबो दिनै राजबंशीफोरनि थाखाय जेबो खामानि मावनो हायाखै आरो बिथांमोननि जे क'लिशन सरकार बे क'लिशन सरकारनिफ्राय पावार लानानै जे उरुप कुमार देआ जाबादि खामानि मावनांगौमोन बेखौ बिथांमोननि ओनसोलावहाय नुनाय जायाखै बेखौ एग्जाम्पल होनानै नैबे सासे राजबंशीनि दैदेनगिरिया बिबुंथि लाखिदों नोंथांमोना नायलांदो ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ যিটো হাৰত সঁহাৰি জনাই আছে এইটো মানে একদম ক'বলৈ গ'লে এইবাৰ এই আমাৰ 99% মানুহে এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ বিপিএফ দলক ভোট দিব বিপিএফ দলৰ ভোট দেওয়াৰ কাৰণ হ'ল যোৱা নিৰ্বাচনবোৰত দেখিলে বিজেপি দলে ৰাজবংশীসকলক ঠকালে 6 মাহৰ ভিতৰত এছটি দিম বুলি ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি এছটি নিদিলে অকল ললিপপ দিলে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজবংশীসকলক মানে এই ভোট দিয়াৰ নামত যি মানে প্ৰতাৰণা কৰিলে তো এইবাৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াতো এছটি দিয়াৰ ক্ষেত্ৰত সবসময় ৰাজবংশীসকলৰ বিৰোধী কৰা ব্যক্তিজনে হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজবংশীসকলৰ পৰা ভোট নাপায় ইউপিপিএল ইউপিপিএলে কেতিয়া ৰাজবংশীসকলৰ পৰা ভোট নাপায় এইটো খাটাং এইকাৰণে আৰু আমাৰ ৰাজবংশীসকলৰ বিকল্প নাই তাৰ বিপিএফ দলৰ যি দলপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে 2016 চনত যি আমাৰ ৰাজবংশীসকলক এনঅ'চি প্ৰদান কৰিছিল তো সেই এনঅ'চি প্ৰদান কৰাত ৰাজবংশীসকলৰ কিছু নহয় কিছু উপকাৰ হৈছে আৰু ৰাজবংশীসকলক কেতিয়াও বিৰোধী নকৰে এতিয়া যদি আৰু বিটিচিৰ চিফ হয় হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়াই এতিয়াও আৰু এনঅ'চি প্ৰদান কৰিব যিমান বাৰ লাগে সিমান বাৰ এনঅ'চি প্ৰদান কৰিব বুলি কৈ আছে তো ৰাজবংশী জনগোষ্ঠীসকলক মই এটাই অনুৰোধ জনাম যে মিডিয়াৰ যোগেদি যে এইবাৰ 2024 যি নিৰ্বাচন এমপি তো এই এমপি নিৰ্বাচন হোক বা 2025 যি আমাৰ বিটিচি নিৰ্বাচন বা 2026 যি আমাৰ এমএলএ নিৰ্বাচন যাতে আমাৰ ৰাজবংশীসকলে একত্ৰিত হৈ এইবাৰ আমি বিপিএফ দলক জিকাব লাগে আৰু জিকাই পেলাই যিজন আমাৰ বিপিএফ দলৰ 2024 এমপি হৈ এই দিল্লীলৈ যাব সেইজন এমপিয়ে যাতে আমাৰ ৰাজবংশীসকলৰ সমস্যাৰ কাৰণে মাতে দিল্লীত যায় এইটো মই আমাৰ ৰাজবংশীসকলক অনুৰোধ জনাইছো আৰু কি ইতিমধ্যে বিটিসি প্রোগ্রাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী জিকি গৈছে আৰু কোচ ৰাজবংশী ভোট লৈ জিকি গৈছিল এতিয়া সমষ্টিৰ উন্নয়ন কেনেকৈ ভাবিছে উন্নয়ন কি উন্নয়নৰ নামতো সব ভেগভাৱনা দেখি আছে আপোনালোকে যোৱা কালি এটা প্ৰগ্ৰাম কৰিলে কি প্ৰগ্ৰাম শাৰদীয় দুৰ্গা পূজাৰ নামত যি প্ৰগ্ৰাম কৰিছে ৰাইজক মনোৰঞ্জন দিছে ভাল হৈছে কিন্তু মনোৰঞ্জনে দি যে ৰাইজৰ মন যে জয় কৰিব নোৱাৰে বা ৰাইজৰ যে মানে মন জয় কৰি যে ভোট ল'ব যি পৰিকল্পনা কৰিছে এইটো পৰিকল্পনা কৰিব নোৱাৰে কাৰণ ফগিৰাগাৰাম সমষ্টিৰ যি ইএম ই মানে নিজকে মানে কি কয় এইটো ডাইনামিক নেতা বুলি ভাবে লিডাৰ বুলি ভাবে কিন্তু শক্তি আশ্ৰমে দি সি সদায় নিজৰ সমষ্টি যায় তুলসী বিল চিতলা এইপিনে যায় কিন্তু শক্তি আশ্ৰম বজাৰৰ ৰাস্তাটো যে কেনেকা হৈ আছে এই দেখা নাই নেকি যে সেইখিনি কিয় কৰা নাই আজিৰ তাৰিখত ইমান এজন প্ৰভাৱশালী নেতা কৰিব লাগিছিল ৰাস্তাখিনি কিয় কৰা নাই এইখিনিতো আমাৰ বিপিএফ এই দলৰ মানে বিপিএফ যেতিয়া আমাৰ গভৰ্ণমেণ্ট আছিল তেতিয়াই হোৱা এতিয়া কিয় ৰিপেয়াৰিং কৰা নাই তো
মই ৰাজ্যক আমাৰ ফকিৰা গ্ৰাম সমষ্টিবাসী ৰাজ্যক এটাই অনুৰোধ জনাম যে মনোৰঞ্জনে হৈ থাকিব, কেতিয়াও নিজৰ সমষ্টি বা নিজৰ ৰাস্তা ঘাট বা নিজৰ এই ল'ৰা ছোৱালীৰ বা উন্নতি কেতিয়াও নহয়। তো মই এইখিনি কৈছো যে অৰূপ কুমাৰ দে ডাঙৰে EM ডাঙৰে মই অনুৰোধ জনাম যে আপুনি আমাৰ যিটো বলিদাবাথানৰ পৰা শক্তি আশ্ৰম যোৱা ৰাস্তা এনেকুৱা বেয়া অৱস্থা, এইটো ৰাস্তা দি নাকি সদায় মোটামুটি 400-500 ল'ৰা ছোৱালী আপডাউন কৰে। খালি ল'ৰা ছোৱালী বুলি নহয়, সব মানে এটা মানে ক'বলৈ গ'লে এইটো এটা মানে মূল পথ আমাৰ, সেইটো ৰাস্তা ৰিপেয়াৰিং কৰিব পৰা নাই। ফকিৰা শক্তি আশ্ৰম বজাৰৰ ৰাস্তাটোৰ অৱস্থা কেনেকুৱা, দোকান পোহৰ বিলাকৰ ইমান ধূলা সোমাই যায়, এইখিনি দেখা নাই। ইমান মানে এই আমাৰ কালচাৰৰ নামত ইমান লাখ লাখ টকা খৰচা কৰি আছে, এইখিনি টাকা দি যদি এইখিনি ৰাস্তা ঘাট উন্নতি কৰিল হয় তেতিয়াহ'লে ফকিৰা গ্ৰামবাসী ৰাইজে নিশ্চয় ভাবিলে যে অৰূপ কুমাৰ দেক মানে 2025-ত আকৌ এবাৰ জিকাম বুলি। কিন্তু 2025-ত আৰু অৰূপ কুমাৰ দে কেতিয়াও মানে এইটো কি কয় মানে BTC-ৰ কিবা হ'ব নোৱাৰে, কি কয় এইটো MCLA হ'ব নোৱাৰে। তাৰ সপোন হৈ ৰৈ থাকিব। সি অকল এইবাৰ 2025-ৰ পিছত সি মানে ক'ত যাব গান গাই ঘূৰি ফুৰিব জংগলে বংগলে, তাতকে বেছি একো কৰিব নোৱাৰে। जायफोर बिथांमोना जोबजासिम नायबाय रोजा रोजा साबायखर। थेंक इउ भेरि माच फर वाचिं, लाभ इउ अल।